মই আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিম, আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা ধুনীয়া কমেণ্ট কৰি দিব। সব বন্ধুসকল, আপোনালোকে চাই আছে আপোনালোকৰ ইউটিউব চেনেল নকৰি জানো ইউটিউব ষ্টুডিঅ'। তো বন্ধুসকল, আপোনালোকক মই আজি 3টা ৱেবছাইটৰ লিংক কেনেকৈ ইউজ কৰিব এইটো মই শিকাই দিম। এই 3টা ৱেবছাইট যদি আপোনালোকে ব্যৱহাৰ কৰা শিকিলে তেন্তে আপোনালোকে কোনো কম্পিউটাৰৰ দোকানত বা কোনো কাৰ্যালয়ত যাব নালাগে। আপোনালোকে নিজৰ মোবাইলত সেইবিলাকৰ কাম কৰিব। সেইবিলাক হৈছে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ আইডিৰ সম্পৰ্কে যিকোনো তথ্য আপোনালোকৰ নিজৰ মোবাইলত চাব পাৰে। ইয়াৰ কাৰণে আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত তাত টাইপ কৰিব। তো পোনপ্ৰথমে মই পান কাৰ্ডৰ সবিশেষটো প্ৰচেছ কৰি দেখাই দি আছোঁ। টাইপ চাৰ্চত টাইপ কৰিব ই ফিলিং লিখি সাৰ্চ মাৰিব। তো মই ই ফিলিং লিখি সাৰ্চ মাৰি আছোঁ। ই ফিলিং লিখি সাৰ্চ মাৰাৰ পিছত এনেকুৱা এটা ৱেবছাইট খোল খাই যাব। তাত আপুনি পাব ইনকাম টেক্স। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আৰু এটা ৱেবছাইট খোল খাই যাব। তো মই ইয়াত ক্লিক কৰি দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে এটা ৱেবছাইট খোল খাই গৈছে। এই ৱেবছাইটৰ সহায়তে আপোনালোকে আপোনালোকৰ পান কাৰ্ডৰ যিকোনো সবিশেষ জানিব পাৰিব। এই ৱেবছাইটত আহি আপোনালোকৰ পান কাৰ্ডৰ কোনো নতুন খবৰ আহিছে নেকি, বা পান কাৰ্ড কি কেনেকৈ কৰিব, পান কাৰ্ড কি, সকলো তথ্য ইয়াত আপোনালোকে পাই যাব। তো মই কিছু তথ্য দেখাই দি আছোঁ। ইয়াত চাওক, আধাৰ লিংক, ভেৰিফাই ৰিটাৰ্ণ, এনে বহুত তথ্য আছে। আপোনালোকে সকলো তথ্য চাব পাৰে। তো এতিয়া মই আধাৰ কাৰ্ডৰ লিংকটো দেখাই দিম। আধাৰ কাৰ্ডৰ ৱেবছাইটটো চাবলৈ আপোনালোকে টাইপ কৰিব UDAI লিখি সাৰ্চ মাৰি দিব। সাৰ্চ মাৰাৰ পিছত এটা ৱেবছাইট খোল খাই যাব। এই ৱেবছাইট খোল খাই যোৱাৰ পিছত এটা অপশ্যন পাব, মই দেখাই দি আছোঁ। এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আধাৰ কাৰ্ডৰ যি অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটো খোল খাই যাব। তাত আপোনালোকে আধাৰ কাৰ্ডৰ যিকোনো তথ্য চাব পাৰে। তো মই সেইটোত ক্লিক কৰিছোঁ। কৰাৰ পিছত চাওক, আধাৰ কাৰ্ডৰ ৱেবছাইটটো খোল খাই গৈছে। এই ৱেবছাইট আহি আপোনালোকে আধাৰ কাৰ্ডৰ যিকোনো তথ্য চাব পাৰে। তো মই কেইটা তথ্য দেখাই দি আছোঁ। ইয়াত চাওক, আধাৰ কাৰ্ড ভেৰিফাই ইমেইল ID, মোবাইল নম্বৰ, এনেকুৱা বহুত তথ্য আছে। আপোনালোকে আধাৰ কাৰ্ড সম্পৰ্কীয় যিকোনো তথ্য এই ৱেবছাইটত আহি চাব পাৰে। মই 3টো প্ৰচেছ দেখাই আছোঁ, আপোনালোকে অলপ ৱেইট কৰক। এই 3টো ৱেবছাইটটো হৈছে ভোটাৰ ID, ইলেকশ্যন কমিছনাৰ অফ ইণ্ডিয়াৰ যি অফিচিয়েল ৱেবছাইট আছে, ৱেবছাইটটো মই দেখাই দিম। আপোনালোকে জানে যে বৰ্তমান ভোটাৰ ID ভেৰিফিকেশ্যন চলি আছে। এই ভোটাৰ ID ভেৰিফিকেশ্যন যি ৱেবছাইটে চলি আছে, সেই ৱেবছাইটটো হৈছে ইলেকশ্যন কমিছনাৰ অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট। মই সেই ৱেবছাইটটো এবাৰ দেখাই দি আছোঁ। NBSP লিখি সাৰ্চ টাইপত সাৰ্চ কৰি দিব। তো মই সাধাৰণতে সাৰ্চ কৰি দিছোঁ। আপোনালোকে চাই থাকক। ভিডিঅ'টো অলপ দীঘল নহ'ব, 2-3 MBৰ, 3-4 মিনিটৰ ভিডিঅ' হ'ব। এই ধৰক, ইয়াত আহি আপোনালোকে নতুন মানুহৰ নাম ভোটাৰ লিষ্টত এড কৰিব পাৰিব। আপোনালোকে ভোটাৰ ID ভেৰিফাই কৰিব পাৰিব, বা ভোটৰ ইলেকশ্যন কমিছনাৰ সবিশেষৰ যিকোনো এটা আপোনালোকে তথ্য ইয়াত চাব পাৰিব। আপোনালোকৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰিব। যিকোনো ধৰণৰ তথ্য মই যে 3টা ৱেবছাইট আপোনালোকে দেখাই দিছোঁ, এই 3টা ৱেবছাইট যদি আপোনালোকে ব্যৱহাৰ কৰা শিকি লয়, তেন্তে আপোনালোকৰ কম্পিউটাৰত বা যিকোনো দোকানত যাব নালাগে। আপোনালোকে মোবাইলৰ সহায়তে এই আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ IDৰ সবিশেষবিলাক জানিব পাৰিব। মোৰ ভিডিঅ' যদি অলপ ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব, আৰু মোৰ চেনেলৰ যদি পোনপ্ৰথমে আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। মই আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিম।